মানুহৰ আচল চৰিত্ৰ তেতিয়াহে ওলাই পৰে যেতিয়া তেওঁ নিচাত থাকে। নিচা লাগিলে ধনৰ হওক, পদৰ হওক, ৰূপৰ হওক বা মদৰ। সকলোতকৈ বেয়া আশা মৰি যোৱাটো, তাতোকৈ বেয়া মিছা আশা জীয়াই ৰখাটো। হেৰুৱা বস্তুৰ মূল্য বুজি পোৱাতকৈ হাতত থকাখিনিৰ মূল্য বুজি পোৱাটোহে শ্ৰেষ্ঠ। কেতিয়াও নিজক পাহৰি আনৰ কাষ নাচাপিবা। জীৱন বাটত অকলশৰীয়া হৈ পৰিলে তেতিয়া তুমি তোমাক বিচাৰিয়ে নাপাবা। জোখতকৈ বেছি একো বস্তুৱেই ভাল নহয়। বৰষুণ আৰু বতাহ যদি জোখতকৈ বাঢ়ি যায় তেতিয়া ধুমুহা হৈ যায়, আৰু মানৱ যদি জোখতকৈ বাঢ়ি যায় তেতিয়া দানৱ হৈ যায়। যদিও আকাশৰ নক্ষত্ৰ হৈ যোৱা, নিজৰ ভৰি সদায় মাটিৰ ওপৰতে থবা। সৎ লোকসকলে অসৎ লোকসকলতকৈ সততে বেছিকৈ প্ৰমাণ দিব লাগে। সময় পৰিস্থিতি চাই সলনি হয় আৰু আপোনবোৰ সুযোগ চাই। সঁচাৰ ঢঙেই নাই কথা ক'বলৈ, মিছাক চোৱা কিমান শুৱলাকে কয়। আশায়ে আমাক কেতিয়াও এৰি থৈ নাযায়, মাত্ৰ আমিহে তাক এৰি দিওঁ। আধা জীৱনেই পাৰ কৰি দিলোঁ আমি পঢ়ি পঢ়ি, কিন্তু শিকিলোঁ কি এজনে আনজনক তল পেলাবলৈ। তলা চাবিৰেও খুলিব পাৰি আৰু হাতুৰিৰেও। চাবিৰে খোলা তলা বাৰে বাৰে কামত আহে, কিন্তু হাতুৰিৰে খোলা তলা এবাৰহে কামত আহে। সেইবাবে সম্বন্ধবোৰ খঙৰ হাতুৰিৰে নহয়, প্ৰেমৰ চাবিৰে খুলিবা।